বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা পৃথিৱীলৈ আদিম যুগৰ পৰা বৰ্তমান যুগৰ মানুহলৈ আমাৰ চাৰিওফালে দেখা নেদেখা প্ৰতিটো ঘটনা প্ৰতিটো বস্তুৰ কিছুমান ইণ্টাৰেষ্টিং তথ্য এই ভিডিঅ'টিত চাবলৈ পাব। ইয়াত বহুতো আমোদজনক তথ্যৰ লগতে গুৰুত্বপূৰ্ণ তথ্যও পাব। গতিকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ নিশ্চয় চাব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম বিকাশ আৰু আপোনালোকে চাই আছে অল এবাউট ইন এছামিজ। ফ্ৰীপট ইউকেট এটি মেকুৰী যাৰ নাম হ'ল আৰ্টফুল ডজাৰ। সি মানুহৰ নিচিনাকৈ ধুনীয়াকৈ সময়ত বাছত উঠে আৰু সদায় 16 কিলোমিটাৰ বাছেৰে অহা যোৱা কৰে আৰু বাছখনৰ ড্ৰাইভাৰৰ লগত তাৰ ধুনীয়া বন্ধুত্ব গঢ়ি উঠিছে। সেইবাবে বাছখনৰ ড্ৰাইভাৰে সদায় তাৰ বাবে খাদ্য লৈ আহে আৰু বাছখনৰ এটি চিট মেকুৰীটোৰ বাবে বুকিং হৈ থাকে। আচৰিত তথ্য নহয়নে? ডমিনিকা নামৰ এডোখৰ ঠাইত এটি পুখুৰী আছে যাক বইলিং লেক বুলি কোৱা হয়, অৰ্থাৎ গৰম পানীৰ পুখুৰী। ইয়াৰ মাজৰ ভাগৰ তাপমান কেতিয়াও বিজ্ঞানীকে জুখিব নোৱাৰিলে, কিয়নো তাপমান জোখা প্ৰতিটো যন্ত্ৰই ইয়াত সমালে গলি যায়। বাহিৰ ভাগততো ইয়াৰ তাপমান 91 ডিগ্ৰী চেলচিয়াছ, কিন্তু মাজৰ অংশৰ কিমান তাপমান আজিও বিজ্ঞানীকে উলিয়াব পৰা নাই। অনুমান কৰক এই পানীৰ গৰম কিমান হ'ব পাৰে। গবেগলি টেম্প, যিটো তুৰ্কীৰ এটি মন্দিৰ যাক বিশ্বৰ আটাইতকৈ পুৰণা মন্দিৰ বুলি গণ্য কৰা হয়। এই মন্দিৰ ষ্ট'নহেঞ্জতকৈও 6000 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। সেই সময়ত কোনো মেচিন অবিহনে এনেকুৱা এটি মন্দিৰ বনোৱাটো অসম্ভৱ। বিজ্ঞানীসকলৰ মতে এই মন্দিৰটো অনুসন্ধান কৰি কোনো লাভ নাই, কিয়নো এই মন্দিৰটো নিৰ্মাণ কৰা অসম্ভৱ কথা আৰু ইয়াৰ বিষয়ে পুৰণা কোনো তথ্য নাই। এই মন্দিৰটোক আটাইতকৈ ৰহস্যময় মন্দিৰ বুলিও কোৱা হয়। চিকাৰী জীৱবোৰৰ প্ৰায়ভাগৰে চকু ভিতৰৰ পিনে সোমোৱা থাকে আৰু যাক চিকাৰ কৰে অৰ্থাৎ হৰিণা, শহাপহু, এই জীৱবোৰৰ চকু বাহিৰৰ পিনে ওলোৱা। প্ৰকৃতিৰ নিয়মৰ এইটো আচৰিত তথ্য নহয়নে বাৰু? ইণ্ডিয়ানা ইউনিভাৰ্চিটি মিডিয়া স্কুলৰ এক তথ্য অনুসৰি মেকুৰীৰ ভিডিঅ' আৰু কিউট বেবী অৰ্থাৎ মৰম লগা ল'ৰা ছোৱালীৰ ইণ্টাৰনেটত ভিডিঅ' চোৱা মানুহৰ মগজুত আচৰিতভাৱে এবিধ ইতিবাচক সক্ৰিয় পোৱা যায়, অৰ্থাৎ ভাল চিন্তা কৰিব পৰা ক্ষমতা। মেকুৰীৰ ভিডিঅ' আৰু মৰম লগা ল'ৰা ছোৱালীৰ ভিডিঅ' চালে মানুহৰ এনাৰ্জি বাঢ়ে আৰু ইয়াৰ লগতে ইতিবাচক আৱেগৰ অংশ সক্ৰিয় হৈ যায় আৰু নেতিবাচক আৱেগ কমি যায়, অৰ্থাৎ বেয়া চিন্তা মনৰ পৰা দূৰ হয়। এটি টিভি শ্ব' আছিল যাৰ নাম আছিল কিটচেন নাইটমেয়াৰ্ছ। ইয়াৰ ছিজন 2ত যিমানখন ৰেষ্টুৰেণ্ট দেখুওৱা গৈছিল আটাইবোৰে কিবা নহয় কিবা কাৰণত বন্ধ হৈ গৈছিল। এই টিভি শ্ব'ত কি এনেকুৱা ৰহস্যময় ঘটনা আছিল যাৰ বাবে গোটেই ৰেষ্টুৰেণ্টবোৰ বন্ধ হৈ পৰিল? এই ৰহস্য কোনেও বুজি নাপালে। ছাউথ আফ্ৰিকাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটি গ্ৰুপে চোৰাং চিকাৰীৰ পৰা গড় বচাবলৈ এটি বিশেষ কৌশলৰ অৱলম্বন কৰে। আচলতে গড়ৰ মূল্যৱান অংশ হ'ল খৰ্গ, আৰু এই খৰ্গত এটি বিশেষ প্ৰকাৰৰ কেমিকেল লগাই থোৱা হয় যাৰ ফলত ইয়াৰ মূল্য একেবাৰে নোহোৱা হয়। যিহেতুকে খৰ্গৰ মূল্যই নাই, সেইবাবে তাত গড়ৰ চিকাৰী নাই। অসম চৰকাৰেও এই পদ্ধতি অৱলম্বন কৰিব পাৰে, নহয়নে? যিকোনো তীব্ৰ ৰশ্মি বা সূৰ্যৰ পোহৰ দেখিলে মানুহৰ হাঁচি আহে, আৰু এইটো কেৱল বিশ্বৰ 7% মানুহৰ লগতহে হয়, আৰু ইয়াৰে 94% মানুহ ইউৰোপীয়ান। আমেৰিকাৰ সাধাৰণ নাগৰিকে যদি ইয়াৰে যিকোনো কোম্পানীয়ে টেক্স নিদিয়া তথ্য ৰিস্ক লৈ চৰকাৰক জনায়, তেন্তে চৰকাৰৰ ফালৰ পৰা সেই টেক্সৰ পৰা 15% তেওঁক দিব। আৰু এবাৰ এজন মানুহ যাৰ নাম আছিল ব্ৰেডলি চি বাৰ্গাৰ প্লেণ্ট, তেওঁ এটি বৃহৎ কোম্পানীৰ টেক্স নিদিয়া তথ্য চৰকাৰক দিছিল আৰু চৰকাৰৰ ফালৰ পৰা তেওঁ 15% পাইছিল। এই টকাৰ পৰিমাণ কিমান আছিল জানেনে? পুৰা 700 কোটি টকা, $104 মিলিয়ন। ইউনিভাৰ্চিটি অৱ কুইন্সলেণ্ডৰ এটি তথ্য অনুসৰি কলা চকুৰ মানুহ মৰমীয়াল আৰু ঢিলা অন্তৰৰ হয়, আৰু নীলা চকুৰ মানুহ খঙাল আৰু প্ৰতিযোগী মনোভাৱৰ হয়। লৰ্ড অৱ দ্য ৰিংছ
এখন 3টা খণ্ডৰ চিনেমাৰ নাম, যি বিশ্বৰ একমাত্ৰ এনেকুৱা চিনেমা য'ত চিনেমাখনৰ ভিতৰত কেতিয়াও মহিলা দুটিয়ে একেলগে কথা নাপাতে। এই 3টা খণ্ডতে মহিলাৰ কেৰেক্টাৰ আছে, কিন্তু কোনো এটি খণ্ডতে দুটি মহিলাই একেলগে কথা পতাৰ মুহূৰ্ত নাই। সঁচাকৈয়ে আচৰিত তথ্য, নহয়নে? তো বন্ধুসকল, বিশ্বৰ এনেকুৱা আচৰিত তথা ইণ্টাৰেষ্টিং তথ্য জানি আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু এনেকুৱা তথ্যৰ ভিডিঅ' আগলৈ চাব বিচাৰে নেকি সেইটোও জনাব। যদি আপোনালোকে চাই ভাল পালে তেন্তে মই ইয়াৰ নেক্সট পাৰ্ট লৈ আনিম। ভিডিঅ'টি লাইক শ্বেয়াৰ নিশ্চয় কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো আজিৰ ভিডিঅ'ত এইখিনিয়েই। ধন্যবাদ বন্ধুসকল। জয় অসম।